আজি কোকৰাঝাৰ জিলা বিজেপি আৰু কোকৰাঝাৰ জিলা UPPL যুটীয়া বৈঠক হয় আৰু এই বৈঠকটো সমন্বয় আনাৰ কাৰণে কোঅৰ্ডিনেশ্যন কৰাৰ কাৰণে মিটিংটো হ'ল। মই ভাবি আছিলোঁ যে অলপ কোঅৰ্ডিনেশ্যন হয়তো অভাৱ হ'ব পাৰে, কিন্তু ইয়াত আহি দেখিলোঁ যে দুই দলৰ মাজতে বহুত ধুনীয়া কোঅৰ্ডিনেশ্যন আছে, সমন্বয় আছে আৰু দল সাজু হৈ আছে। কোকৰাঝাৰ জিলা মিত্ৰজোঁট বিজেপি আৰু UPPL সাজু হৈ আছে যে এইবাৰ কোকৰাঝাৰ পাৰ্লিয়ামেণ্টত মিত্ৰজোঁটৰ প্ৰাৰ্থী 2 লাখৰ ভোটৰ ব্যৱধানত জয় কৰি আমি দিল্লীত পঠাম। কেতিয়াবা বিজেপিয়ে এলিগেশ্যন দিছে মানে UPPL চৰকাৰত ইমান পাব লাগিছে পোৱা নাই, এনেকাও পোৱা আৰু নোপোৱাৰ বেদনাটো সদায় থাকে। মানুহৰ যেতিয়া নোপোৱাৰ বেদনাটো নোহোৱা হ'ব তেতিয়াতো মানুহ বিচাৰা বন্ধ কৰি দিব। এইটো এটা স্বাভাৱিক পদ্ধতি যে কোনোবাই মানে সন্তুষ্ট নহয়, কিন্তু কাৰ্যকৰ্তাৰ মনত আছে যে আমি সন্তুষ্ট। আজিতো সকলোক মই এজন এজন কৰি সুধিলোঁ, সকলোৱে সন্তুষ্ট, কোনো মানে মতানৈক্য নাই, সকলোৱে কোঅৰ্ডিনেশ্যনত ভালকৈ কাম কৰিম বুলি সিদ্ধান্ত লৈছে। আৰু মই ভাবোঁ যে অহা 10 দিনৰ ভিতৰত এই কোঅৰ্ডিনেশ্যন আমি বুথ পৰ্যায়ত লৈ যাব পাৰিম। সকলোৱে বিহুৰ পিছত 15 দিনীয়া এটা কাৰ্যসূচী লৈ ঘৰে ঘৰে যোৱা, বুথে বুথে যোৱা কাৰ্যসূচী আৰম্ভ হ'ব আৰু ভাল এটা ফলাফল আমি ইয়াৰ পৰা দিব পাৰিম বুলি মই আশা কৰিছোঁ। কোকৰাঝাৰ লোকসভা উদ্ধাৰ কৰিব পাৰিব। কোকৰাঝাৰ লোকসভা সমষ্টি উদ্ধাৰ কৰিব পাৰিব। যেতিয়া 2 লাখ ভোটত জয় হ'ম বুলি কওঁ তেতিয়া উদ্ধাৰ নোহোৱাৰ কথাটো ক'ত থাকিলে তাত? ইয়াত নাই, মিত্ৰজোঁটৰ প্ৰাৰ্থী UPPL বিজেপি AGPৰ প্ৰাৰ্থী বিপুল ভোটত জয় হৈ যাব। আপোনালোকে মানে এই চিন্তাত নাথাকিব যে কিবা বেলেগ হ'ব পাৰে, কিবা হ'ব পাৰে। ইয়াত ফাইট নাই, কিন্তু আমি ভোটটো এতিয়া বৰাবৰ কাৰণে লাগি আছোঁ যে কিমান আমি ভোট বেছি কৰিব। BPF কেণ্ডিডেট দিব, BPF দিব, AUDF দিব, কংগ্ৰেছেও দিব। যোন ৰাজনীতি কৰেতো দিব না, দোকানটোতো খুলিব। মেলাত দোকান যেতিয়া দিছে দোকানটোতো খুলিব লাগিব, কিন্তু এই দোকানত মানে মানুহ নাযায় আৰু গ্ৰাহক নাযায়। BPF এইবিলাক দোকানত আৰু গ্ৰাহক নাযায়। এক্সপাইৰী ডেটৰ বস্তু ৰাখিলে এইবিলাক চব এক্সপাইৰী ডেটৰ মাল, ইয়াত আৰু নাযায় মানুহ। বুজি পালে? মোদীজীৰ গেৰেণ্টি যে কোকৰাঝাৰত শান্তি থাকিব, আৰু এই গেৰেণ্টিতে মোদীৰ গেৰেণ্টিতে মানুহ বিশ্বাস কৰি আছে। বেলেগ কাৰো কথাত মানুহে বিশ্বাস কৰা নাই, মোৰো কথাত নকৰে। বিশ্বাস এজন মানুহকে কৰি আছে, মোদী কি গেৰেণ্টি, আৰু গেৰেণ্টিটো কি আছে? কোকৰাঝাৰত শান্তি থাকিব, কোকৰাঝাৰত উন্নয়ন হ'ব, আকৌ গোলা বাৰুদ নচলে, আকৌ বোমা নুফুটে। এই গেৰেণ্টিটো মোদীজীৰ গেৰেণ্টি, আৰু মোদীৰ গেৰেণ্টিৰ কাৰণে মানুহ উৎফুল্লিত হৈ আছে, মোদীজীক ভোট দিব। চাওক, লাহে লাহে ভালৰ ফালে গৈ আছে। কেতিয়াবা তলত যায়, কেতিয়াবা ওপৰত আহে, কিন্তু স্বচ্ছতাৰ ক্ষেত্ৰত আপুনি জানি ভাল পাব যে উত্তৰ পূবৰ ভিতৰত গোলাঘাট টাউনে আটাইতকৈ ভাল ফলাফল দেখাই 1 নম্বৰ স্থানত আছে। তাৰপিছত আপোনাৰ বঙাইগাঁও মিউনিচিপালিটি আৰু নগাঁও মিউনিচিপালিটিও ষ্টেটৰ ভিতৰত ভাল এটা প্ৰদৰ্শন কৰিব পাৰিছে। স্বচ্ছতাক লৈ আমি বহুত চেষ্টা কৰি আছোঁ, ৰাইজকো বুজাই আছোঁ। আৰু এটা কথা জানিব যে চৰকাৰে স্বচ্ছতা আনিব নোৱাৰে। চৰকাৰে ব্যৱস্থা দিব পাৰে, গাড়ী দিব পাৰে, মানুহ দিব পাৰে, প্ৰচেছিং প্লাণ্ট লগাব পাৰে, কিন্তু ৰাইজে অলপ সহযোগ কৰিব লাগিব। জাবৰ জোঁথৰ নিৰ্দিষ্ট স্থানত পেলাব লাগিব। চৰকাৰে ঠিক কৰি দিয়া বা মিউনিচিপালিটিয়ে ঠিক কৰি দিয়া প্ৰক্ৰিয়াৰে জাবৰ নিষ্পত্তি কৰিব লাগিব। মানুহে য'ত ত'ত যদি জাবৰ পেলাব আৰম্ভ কৰে তেতিয়াতো স্বচ্ছতাত আমাৰ ৰেংকিং বেয়া হ'ব। য'ত মানুহে উপলব্ধি কৰিছে যে আমি স্বচ্ছতা ৰাখিম, তাত ৰেংকিংটো ভাল হৈ গৈছে। আপোনালোকৰ জৰিয়তে সকলোকে মই বিহুৰ শুভেচ্ছাও দিলোঁ আৰু স্বচ্ছতাটো বজাই ৰখাৰ বাবে আহ্বান দিছোঁ। আজি জইনিং প্ৰগ্ৰামো আছে বিজেপি, কিমান বহুত জইনিঙৰ আছিলে, প্ৰায় 10,000 জইনিং আছিলে। মই ইমানটো নাতে, ইয়াত যিমান আহিব ইমানেই মানুহ ইয়াত জইন কৰিব। চিটিং MP কোকৰাঝাৰত প্ৰচাৰ চলি আছে। চিটিং MP এইটোতো যোৱাৰ দিন হৈ গ'ল আৰু প্ৰচাৰ কৰি এতিয়া কি কৰিব? আৰু গোপনে কিয় প্ৰচাৰ চলাব লাগে? মুকলিকেহে প্ৰচাৰ চলাব লাগে। গোপনে কাৰ তাত প্ৰচাৰ কৰে? গোপনে কাৰ তাত প্ৰচাৰ? গোপনে প্ৰচাৰ কেনেকৈ হয় সেইটো মই বুজি পোৱা নাই। প্ৰচাৰটোতো মুকলিকে হ'ব লাগিব, আমাকো বুজাই দিয়ক বিদ্যাটো। গোপনে কেনেকৈ হয় প্ৰচাৰ? নাই দাদা, একো নাই।